পয়ট্ৰি শুনিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। নমস্কাৰ, মই নৱজিৎ আৰু সময় হৈ গ'ল আজি এটা নতুন কবিতাৰ। আজিৰ শিৰোনাম হৈছে তোমাৰ অবিহনে। ঠিক এয়া সপোন নে দিঠক, কি পালো কি হেৰুৱালো। তুমি আঁতৰি যোৱাৰ পিছত সকলো কেৱল শূন্যতা আৰু অকলশৰীয়া। চকু পানীবোৰ কিহৰ আৱেগেৰে বাগৰি আহিছে দুগালে। ঠিক বুকুখন বৰকৈ কঁপিছে আৰু কৈছে তুমি ৰৈ যোৱা আকৌ এবাৰ। এই যে সপোন আৰু সৃষ্টিবোৰ, তোমাৰ অবিহনে আকৌ এবাৰ শূন্যতা। তুমি যাওঁ বোলোতেই গুচি গলা, ঠিক এবাৰ পিছলৈ ঘূৰি চোৱাৰ প্ৰয়োজন বোধ নকৰিলা। ইচ্ছা কৰিলে তোমাক হেৰুৱাৰ বেদনাত মই আকৌ হাতত মদৰ বটল আৰু এটা চিগাৰেট জ্বলাই পুনৰ ব্যৰ্থ প্ৰেমিক হ'ব পাৰো। ঠিক একেই দুনিয়া। তুমিয়েইচোন কাহিনীছিলা সেই ব্যৰ্থ প্ৰেমিকজনৰ হাতত জ্বলি থকা চিগাৰেট আৰু মদৰ বটলটো। তুমিয়েইচোন কৈছিলা আমি ব্যৰ্থ নহয় আমাৰ প্ৰেম। আজি হঠাতেই গুচি গলা মোক এৰি, এতিয়া কোনো নাই তুমিও নাই। থাকি গ'ল কেৱল তোমাৰ প্ৰতিটো স্মৃতি। ঠিক এতিয়া মই জীয়াই থকাৰ নিসংগতাবোৰে আপোনাৰেই কথা ক'ব। মোৰ প্ৰতিটো সময়ৰ সন্ধিক্ষণত এতিয়াও কিহৰ অপেক্ষা, এতিয়াও কিহৰ অপেক্ষা। আজি শিৰোনাম অন্ত পৰিল। আকৌ এটা নতুন শিৰোনামেৰে পুনৰ লগ পাম। তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।